জীৱন সকলোৰে সমান নহয়। কাৰোবাৰ বাবে সুখ আৰু কাৰোবাৰ বাবে দুখ। আমি দেখিবলৈ পোৱা লাইফটো সঁচা অৰ্থত সেই লাইফ নহ'বও পাৰে। হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম এণ্ড ৱেলকাম টু মাই চেনেল ল ষ্টেণ্ড পইণ্ট। আজি 2 ফেব্ৰুৱাৰী আৰু ৰাতিপুৱাতে মই মোৰ গন্তব্য স্থানলৈ যাবলৈ ওলাইছোঁ। আজিকালি মোৰ মাইনাজনীয়েও মই ডিউটিলৈ ওলাওঁতে অলপ অড ফিল কৰে আৰু ময়ো তাইক লগত লৈ যাবলগীয়া হয়। আৰু অৱশেষত ময়ো গন্তব্যস্থান পাওঁ আৰু মোৰ কাম কাজৰ মাজতে সৰু সৰু কিছুমান মুহূৰ্ত কেপচাৰ কৰিবলৈ পাহৰি নাযাওঁ, কাৰণ মানুহৰ জীৱনটো এদিন এদিনকৈ পাৰ হৈ যায়, কিন্তু আমি সাঁচি থোৱা স্মৃতিবোৰে কেতিয়াও আমাক পাহৰি নাযায়। আৰু এয়া হৈছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ জৰিয়তে এটা ভুক্তভোগীৰ পৰিয়ালে বিনামূলীয়াভাৱে গোচৰটো চলাই যাব পাৰিব। ৰিচেণ্টলি মই পক্সো আৰু ৰেপ কেছৰ এটা ভিডিঅ' আপলোড কৰিছিলোঁ, আৰু আজিও মই আপোনালোকক এটা কথা জনাই থওঁ যে পক্সো কেছৰ ভিক্টিমেও কম্পেনচেশ্যন ক্লেইম কৰিব পাৰে। এই ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ জৰিয়তে এটা ভিক্টিমৰ পৰিয়ালেও কম্পেনচেশ্যন ক্লেইম কৰিব পাৰে। গোটেই দিনৰ ব্যস্ততাৰ মাজতে এয়া হৈছে আমাৰ ফটো ছেশ্যন। ইতিমধ্যে আমাৰ সেলফি কুইনে মোবাইলৰ জৰিয়তে এনিটাইম মোবাইলত ব্যস্ত থকাৰ সেলফি তুলিয়াই থাকে। চাওক সেলফি কুইন। এতিয়া অলপ লাজ লাগিছে, সেই বুলি কেমেৰাটা অফ কৰি দিলে। আৰু এয়া হৈছে মোৰ সহকৰ্মী এজনৰ গোটেই দিনটোৰ ৰেমুনাৰেশ্যন। আৰু এইটো মিচিকীয়া হাঁহিৰে আজিৰ ভিডিঅ'টো ইমানেই।